নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আহকচোন আজি শব্দাৰ্থ মই আৰম্ভ কৰোঁ কদাপি কেতিয়াও বা কোনো সময়ত কদাল নতুন বা নবীন কাকতালীয় পৰস্পৰ সম্বন্ধ নথকা অথচ আকস্মিকভাৱে একেলগে ঘটা উকিয়া উকিমা দূৰৰ মানুহক মাত কীটধিক স্থিৰ প্ৰজ্ঞা বা সুসংস্কৃত বুদ্ধি কীট নিশ্চয় নিশ্চিত খান্দা ওচৰ চাপা বা কাষলৈ অহা অৰ্থত ইংৰাজীত টু এপ্ৰ'চ গজেন্দ্ৰ গমন হাতীৰ নিচিনা ধীৰ আৰু গম্ভীৰ খোজ তলহুতীয়া মাটিৰ তলে সোঁত বোৱা বা মাটিৰ তলে বৈ থকা যেনে তলহুতীয়া নৈ গজদন্ত হাতীৰ দাঁত জৰান্তক জ্বৰ নাশক বা জ্বৰ উপশম কৰা পৰান্ন লোকে দিয়া খাদ্য নিকৃষ্ট অধম বা নিজ টিংখু ওখ গছৰ মূৰ বা আগ টিটকাৰী ঠাট্টা বা উপলুঙা টেহাং কপাল দ্য ফ'ৰহেড বিষ ভানু অগ্নিৰ এটা নাম বৃষ্টি ছায়া পাহাৰৰ পাছফালে অৱস্থিত বাবে কম বৃষ্টি হোৱা অঞ্চল বেদস্যী বেদৰ শোভা ব্ৰহ্মবিদ্যা বেদৰ অধ্যয়ন কৰোঁতা ৰহন দয়া কৰুণা বা কাইণ্ডনেছ ৰত্নকমল শ্ৰেষ্ঠ ৰত্ন অচ্যু শ্ৰীকৃষ্ণ অঞ্জন চকুৰ বিৰিকটিত ঘঁহা এবিধ কলা বস্তু অন্দিষ্ঠা অতিশয় দীপ্তিময় জাৰিকাৰক যি আদালতত জাননী দিয়ে চৰাংখেলা তিৱাসকলৰ য়ংলি উৎসৱত নেতৃত্ব লোৱা বিষয়া এন অফিচাৰ হু টেক্স পাৰ্ট ইন দ্য ফেষ্টিভেল কল্ড য়ংলি অফ টিৱাছ